Hi friends, Gudus vlogৰ আন এটা নতুন ভিডিঅ'লৈ মই আহিলোঁ। আজি ৰাতিপুৱাৰ পৰাই মই ব্লগটো আৰম্ভ কৰিছোঁ। অকণমান গছবিলাকক পানী দিলোঁ। এতিয়া ৰাতিপুৱাই এগিলাচ মই পানী খাই লওঁ। মোৰ দিনটোৰ আৰম্ভণি হয় এগিলাচ পানীৰ সৈতে। এফালে বাবুৰ ভাত বহাই দিলোঁ, আনফালে বাবুৰ টিফিনো ৰেডি হৈ গ'ল। তাৰ টিফিন বেগত ভৰাই দিলোঁ। এতিয়া বাবুক দেউতাকে স্কুলত থ'বলৈ গ'ল। ৰাতিপুৱা গা পা ধুই উঠি মই ভগৱানৰ ওচৰত এনেকৈ চাকি বন্তি লগালোঁ। এতিয়া চাহ একাপ খাই লওঁ। এতিয়া কাপোৰ অলপমান আইৰণ কৰোঁ। গুডুৰ পাপাৰ শ্বাৰ্টটো আইৰণ কৰা হৈ গ'ল। এতিয়া পেণ্টটো আইৰণ কৰোঁ। বাবুৰো কেইটামান কাপোৰ আছিল, সেয়াও আইৰণ কৰি দিলোঁ। আজি ৰাতিপুৱাৰ ব্ৰেকফাষ্ট মগু মাহৰ ঘুগুনি, ৰুটি আৰু চাহ। বাবুৰ পাপাৰ সৈতে বাবুক স্কুলৰ পৰা আনিব আহিলোঁ। স্কুলৰ পৰা বাহিৰে বাহিৰে তাক খোৱা বস্তু লাগে, সেইবাবে SSK মাৰ্টখনত আহিলোঁ। তাতে গৈ সি নিজৰ খোৱা বস্তু নিজে উলিয়াই লৈছে। এয়া চকোবাৰ আইচক্ৰীম লাগে। মোকো ডেইলি ব্যৱহাৰ হোৱা সৰু সুৰা বস্তু কেইটামান লাগে, সেয়াও লৈ লওঁ। কেকত ব্যৱহাৰ হোৱা বস্তু এইবিলাক। সি এতিয়া এই নকুল দানা পেকেটটো লাগে, সেইকাৰণে জোৰ কৰি আছে মোক ল'বলৈ। তাৰ খোৱা বস্তুখিনি লোৱা হৈ গ'ল। তাৰ নিজৰ খোৱা বস্তু সি নিজেই দেউতাকৰ লগত বিল কৰিবলৈ লৈ গৈছে। বস্তু লোৱা হৈ গ'ল, এতিয়া ঘৰলৈ যাওঁ। তাৰ পৰা অহাৰ পিছত তাক ভাত খুৱাই দিলোঁ। আজি আমাৰ নিৰামিষ থালি, ভাত, ভাতকেৰেলা আলু পিটিকা, কলডিলৰ চাটনি, বুটৰ পকৰি, পাপৰ আৰু দালি। আবেলি সময় বাবুৰ স্কুলৰ ফালৰ পৰা অনাথ আশ্ৰমত গৈছিলোঁ। এই অনাথ আশ্ৰম লংকেশ্বৰত আছে। 11টা অনাথ ল'ৰাক অত্যাৱশ্যকীয় লাগতিয়াল কিছুমান বস্তু স্কুলৰ ফালৰ পৰা বিলাব আহিছোঁ। তাতে আমিও অলপমান সহযোগিতা আগবঢ়াইছোঁ। বাবুৰ স্কুলৰ প্ৰিন্সিপাল মেমে আমাক সকলোকে গ্ৰুপ ফটো এখন উঠালে। ইয়াত আহি মনটো বহুত বেছি ভাল লাগিল। অনাথ আশ্ৰমৰ পৰা অহাৰ পিছত এনেকৈ তুলসী গছত চাকি বন্তি লগালোঁ। বাবুক সন্ধিয়া পেন কেক আৰু পিডিয়াছৰ খাব দিলোঁ। এতিয়া সি হোমৱৰ্ক কৰি আছে স্কুলৰ। তাক ভাত খুৱাই দিলোঁ। ভাত খোৱাৰ পিছত তাক এনেকৈ খুৱাব আনিছোঁ। সি অকণমান বন্দুক এটা লৈ খেলিব ধৰিছে। আজিৰ দিনটো এনেকেই ব্যস্ততাপূৰ্ণভাৱে মোৰ পাৰ হ'ল। আজিৰ দিনটোৰ ব্লগটো চাই যদি ভাল লাগিছে, তেতিয়াহ'লে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আপোনালোকে মোৰ ভিডিঅ'ত লাইক আৰু ছাবস্ক্ৰাইব নকৰে, প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব, যাতে মোৰ আহিবলগীয়া নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে। আকৌ লগ পাম আন এটা নতুন ৰেচিপিৰ সৈতে। তেতিয়ালৈ বাই বাই।